আপোনালোক সকলোকে ৰংমন অসম চেনেলটিলৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে জানে যে বৰ্তমান সময়ত সমগ্ৰ বিশ্বই কোভিড-19ৰ কবলত আৰু ইয়াৰ ফলত সমগ্ৰ বিশ্বৰে অৰ্থনীতি ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হ'ব লগা হৈছে। আমাৰ অসমো ইয়াৰ ব্যতিক্ৰম নহয়। গতিকে এনে এক প্ৰেক্ষাপটত আহকচোন আমি চাওঁ যে অসমত মাছ পালন কেনেকৈ কৰিব পাৰি আৰু মাছ পালন কৰি আমি আমাৰ অসমখনৰ অৰ্থনীতি কেনেকৈ শক্তিশালী কৰিব পাৰোঁ এই বিষয়ে আমি কিছু কথা আলোচনা কৰোঁ। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি সকলোৱে জানো যে অসমখন পৰ্বত, পাহাৰ, নদ নদী, জান জুৰি ইত্যাদিৰে পৰিপূৰ্ণ। বিভিন্ন ধৰণৰ জলাশয় অসমত পোৱা যায় আৰু এই জলাশয়সমূহ বিভিন্ন থলুৱা প্ৰজাতিৰ মাছেৰে পৰিপূৰ্ণ। ইয়াৰ উপৰিও বিশ্বৰ দুখন অতিকে গুৰুত্বপূৰ্ণ নদী ব্ৰহ্মপুত্ৰ আৰু বৰাকো অসমতে অৱস্থিত। গতিকে এনে এক বৃহৎ জলৰাশি অসমত থকাৰ পিছত আমি নিজেই অনুধাৱন কৰিব পাৰোঁ যে অসমত মাছ পালনৰ সম্ভাৱনীয়তা কিমান হ'ব পাৰে। আমি এই ক্ষেত্ৰত ক'ব খোজোঁ যে অসমত মাছ পালনৰ প্ৰচুৰ পৰিমাণে সম্ভাৱনীয়তা আছে। ইয়াৰ উপৰিও আমি অসমীয়া জাতিটো মাছৰ প্ৰতি আমাৰ এক দুৰ্বলতা আছে। আমি মাছ খাই ভাল পাওঁ। অকল মাছ খাই ভাল পোৱাই নহয়, আমি মাছ পালনৰ বিভিন্ন পদ্ধতি আমি জানো। মাছ পালন, মাছৰ পোনা উৎপাদন এই সম্পৰ্কে এক বিস্তৃত জ্ঞান আমাৰ অসমীয়া লোকসকলৰ আছে। গতিকে থোৰতে আমি ক'ব খোজোঁ যে এই আটাইবিলাক কাৰকে অসমত যে মাছৰ পালনৰ ক্ষেত্ৰত বা মাছ উৎপাদনত যথেষ্ট সম্ভাৱনীয়তা আছে এই কথাটোকে প্ৰমাণ কৰে। এতিয়া আহক আমি মাছ সম্পৰ্কে কথা পতাৰ আগত মাছৰ পোনা কেনেকৈ উৎপাদন কৰা হয় বা মাছ কেনেকৈ পালন কৰা হয় এই সম্পৰ্কে কিছু সাম্যক জ্ঞান আমি লাভ কৰোঁ। মাছৰ পোনা উৎপাদনৰ প্ৰধান দুটাই পদ্ধতি আছে। এটা হ'ল কেপচাৰ ফিচাৰী আৰু আনটো হ'ল কালচাৰ ফিচাৰী। প্ৰথমে চাওঁ আহক কেপচাৰ ফিচাৰী। এই কেপচাৰ ফিচাৰীটোত কি হয়, আমাৰ যিবিলাক নদ নদী, খাল ডোং ইত্যাদিবিলাক আছে এইবিলাকত প্ৰাকৃতিকভাৱে মাছবিলাকে ইয়াত পোনা উৎপাদন কৰে, কণী পাৰি পোনা উৎপাদন কৰে। আমি যদি এই প্ৰাকৃতিকভাৱে মাছে কণী পাৰি যি পোনা উৎপাদন কৰে এই পোনাখিনি যদি ইয়াৰ পৰা উঠাই আনি আমি কৃত্ৰিমভাৱে বনোৱা পুখুৰীত আমি যদি সেইখিনি পালনৰ কাৰণে ব্যৱস্থা কৰোঁ তেতিয়াহ'লে এইটো কি হ'ব, কেপচাৰ ফিচাৰী। এইটোক কেপচাৰ ফিচাৰী বুলি কয়। ইয়াৰ পিছৰটো হ'ল কালচাৰ ফিচাৰী। কালচাৰ ফিচাৰীত কি হয়, কোনো এক জলভাগ আমি চিহ্নিত কৰোঁ। এই জলভাগটোক নিয়ন্ত্ৰিত পদ্ধতিত কৃত্ৰিমভাৱে আমি মাছৰ পোনা ইয়াত উৎপাদন কৰোঁ। গতিকে এইটো হ'ল কালচাৰ ফিচাৰী। ঠিক আছে। আকৌ কালচাৰ ফিচাৰীৰ দুটা ভাগ, এটা হৈছে ইনলেণ্ড ফিচাৰী আৰু এটা হ'ল মেৰাইন ফিচাৰী। এই দুটাৰ বিষয়ে আমি কিছু কথা চাম। প্ৰথমতে আহক ইনলেণ্ড ফিচাৰী। ইনলেণ্ড ফিচাৰীত হ'ল আমাৰ জলভাগত যি নদ নদী জান জুৰি আছে এই জান জুৰি নদ নদীৰ এটা অংশ যদি আমি নিয়ন্ত্ৰিতভাৱে লৈ তাত মাছৰ পোনা উৎপাদন কৰোঁ তেতিয়াহ'লে তাক কি কয়, ইনলেণ্ড ফিচাৰী। ইনলেণ্ড ফিচাৰীত সাধাৰণতে ৰৌ, চিতল, গ্ৰাছ কাৰ্প এইবিলাক ধৰণৰ মাছ উৎপাদন কৰা হয়। ইনলেণ্ড ফিচাৰীত 4-5 ধৰণৰ প্ৰজাতিৰ মাছ আমি একেলগে উৎপাদন কৰিব পাৰোঁ। এই ক্ষেত্ৰত আমি মনোযোগ দিব লাগিব যে আটাইকেইটা প্ৰজাতিৰে যাতে খাদ্যাভ্যাসটো যাতে বেলেগ বেলেগ হয়। কাৰণ যদি মাছৰ প্ৰজাতিকেইটাই একে খাদ্যই খায় তেতিয়াহ'লে সিহঁতৰ মাজত প্ৰতিযোগিতা হ'ব, কম্পিটিশ্যন হ'লে সিহঁতৰ উৎপাদন বৃদ্ধিত ব্যাঘাত জন্মিব। কিন্তু যদি সিহঁতৰ খাদ্যাভ্যাসটো বেলেগ বেলেগ হয় তেতিয়া সিহঁতৰ মাজত কোনো কম্পিটিশ্যন নহয় আৰু গ্ৰথটো যথেষ্ট পৰিমাণে ভাল হ'ব। এতিয়া আহক আমি মেৰাইন ফিচাৰীৰ বিষয়ে কিছু কথা আলোচনা কৰোঁ। আমি সকলোৱে জানো যে ভাৰতবৰ্ষত যিটো কোষ্টেল লাইন যিটো হয় এইটো 7,500 কিলোমিটাৰ দীঘল। গতিকে ইমান দীঘল কোষ্টেল লাইন থকা বাবে আমি কি কৰিব পাৰোঁ, সাগৰৰ পাৰত এক নিৰ্দিষ্ট পৰিমাণৰ এৰিয়া লৈ পানী লৈ এই পানীখিনি কণ্ট্ৰল পদ্ধতিত আমি ইয়াত মাছৰ পোনা উৎপাদন কৰিব পাৰোঁ। ইয়াত বিভিন্ন সাগৰৰ মাছ যেনে প্ৰাউন, টুনা ফিছ এইবিলাক আমি উৎপাদন কৰিব পাৰোঁ। গতিকে ইয়াকেই মেৰাইন ফিচাৰী বুলি কোৱা হয়। এতিয়া আহক আমি মাছৰ পোনা উৎপাদন হোৱাৰ পিছত যিটো আমি মাছ পালন কৰোঁ এই মাছ কেনেকৈ পালন কৰোঁ ইয়াৰ পদ্ধতিৰ বিষয়ে আমি কিছু কথা জানো। এতিয়া মাছ পালনৰ পদ্ধতি বুলি ক'লে প্ৰধানতঃ 3টা পদ্ধতি পোৱা যায়। প্ৰথমটো হ'ল এক্সটেনচিভ ফাৰ্মিং। এক্সটেনচিভ ফাৰ্মিঙত কি হয়, যিটো লেবাৰ কষ্ট হয় সেইটো কম হয় আৰু যিটো ইনভেষ্টমেণ্ট হয় ইনভেষ্টমেণ্টটো যথেষ্ট পৰিমাণে কম হয় বাকী দুটাৰ তুলনাত। এতিয়া
যেটো ঘৰত খোৱাৰ কাৰণে যিবিলাক মাছ খোৱাৰ কাৰণে আমি যিবিলাক পুখুৰী খান্দো বা পুখুৰীত মাছ পালন কৰো এইবিলাকত আমি ইমান ইনভেষ্টমেন্ট নকৰো বা খোৱা খাদ্য মাছক নিৰ্দিষ্ট পৰিমাণৰ দিও কিন্তু আমি যেটো ব্যৱহাৰৰ কাৰণে যিবিলাক আমি ব্যৱহাৰিকভাৱে মাছৰ যেটো উৎপাদন কৰো ইয়াতকে আমি খাদ্য বা ঔষধ পাতি ইত্যাদিৰ যোগান ইমান এটা হাই লেভেলত ধৰিবলগীয়া নহয় গতিকে এই ক্ষেত্ৰত আমি ক'ব পাৰো যে লেবাৰ কষ্টটো ইয়াত কম হয় আৰু ইনভেষ্টমেন্টটো যথেষ্ট পৰিমাণে কম হয় গতিকে এনেকুৱা ধৰণৰ ফাৰ্মিং যেটো পদ্ধতি হয় এটো কি কয় এক্সটেন্সিভ ফাৰ্মিং বুলি কোৱা হয় ইয়াৰ পিছত আহক সেমি ইন্টেন্সিভ ফাৰ্মিঙত কি হয় এক্সটেন্সিভ ফাৰ্মিঙতকে লেবাৰ কষ্টটো বেছি হয় আৰু ইনভেষ্টমেন্টটো ইয়াত অলপ বেছি হয় এই ক্ষেত্ৰত আমি কি কৰো ফাৰ্টিলাইজাৰ দিব লগা হয় কাৰণ পুখুৰীৰ তলত যিবিলাক উদ্ভিদ নিজে নিজে গজে এইবিলাক উদ্ভিদ খাই কিনে তাৰ মাছবিলাক ডাঙৰ হয় কিন্তু আমি যদি তাত ফাৰ্টিলাইজাৰ দিও তেতিয়া হলে কি হ'ব পুখুৰীটোত থকা উদ্ভিদসমূহৰ গ্ৰোথটো ভাল হ'ব আৰু সেইবিলাক খাব পোৱা কাৰণে মাছৰ গ্ৰোথটো আলটিমেটলি ভাল হ'ব গতিকে এই ক্ষেত্ৰত আমি ফাৰ্টিলাইজাৰ দিব পাৰো বা মাছৰো আমি দানা এইবিলাক কিনি আনি আমি যোগান ধৰিব পাৰো গতিকে কি হয় ইয়াত এটো অকনমান কষ্টলি হয় এক্সটেন্সিভ ফাৰ্মিঙতকৈ গতিকে এটোক আমি কি কওঁ সেমি ইন্টেন্সিভ ফাৰ্মিং ইয়াৰ পিছত লাষ্টৰটো হ'ল ইন্টেন্সিভ ফাৰ্মিংটো কি হয় এটো ব্যৱহাৰিকভাৱে মাছৰ পোনা ইয়াত উৎপাদন কৰি কিনে ইয়াত পালন কৰা হয় আৰু ইয়াত যিবিলাক মাছ উৎপাদন হয় এইবিলাক বহুত ডাঙৰ মাছ ইয়াত উৎপাদন কৰা হয় এই মাছবিলাক ডাঙৰ মাছ উৎপাদন কৰাৰ কাৰণে আমি যথেষ্ট পৰিমাণে ইয়াত খাদ্য যোগান ধৰিবলগীয়া হয় মানে ইয়াত যথেষ্ট পৰিমাণে আমি মাছৰ কেয়াৰ ল'ব লগা হয় গতিকে এই ক্ষেত্ৰত লেবাৰ কষ্টটো বহুত বেছি হয় আৰু ইনভেষ্টমেন্টটো যথেষ্ট পৰিমাণে বেছি হয় আৰু এনেকুৱা ধৰণৰ ফাৰ্মিঙক ইন্টেন্সিভ ফাৰ্মিং বুলি কোৱা হয় এতিয়া মাছ উৎপাদনৰ ক্ষেত্ৰত বৰ্তমান অসমৰ স্থিতিৰ সম্পৰ্কে আহকচোন আমি কিছু কথা জানি লওঁ আমি এই ক্ষেত্ৰত ক'ব খোজো যে মাছ উৎপাদনৰ ক্ষেত্ৰত অসমৰ স্থিতি বৰ্তমান ভাল বুলিয়ে ক'ব লাগিব যোৱা 2018-19 বৰ্ষত অসমে 333 মিলিয়ন কেজি মাছ উৎপাদন কৰিছিল আৰু মাছৰ পোনাৰ ক্ষেত্ৰত মাছৰ পোনা উৎপাদনত ভাৰতৰ ভিতৰত অসমৰ স্থান হ'ল তৃতীয় যে বছৰি 8,000 মিলিয়ন মাছৰ পোনা অসমে উৎপাদন কৰে ইয়াৰ উপৰিও 216 বিধ বিভিন্ন প্ৰজাতিৰ মাছ অসমত দেখিবলৈ পোৱা যায় সমগ্ৰ ভাৰতবৰ্ষত যিমানবিলাক ফ্ৰেছ ৱাটাৰ ফিছ পোৱা যায় এই আটাইবিলাক মাছৰ ভিতৰত 30% কেৱল অসমতেই পোৱা যায় ঠিক আছে গতিকে ইয়াৰ পৰা আমি গম পাওঁ যে মাছ উৎপাদনৰ ক্ষেত্ৰত অসমৰ স্থিতি যথেষ্ট পৰিমাণে ভাল এতিয়া আমি চাওঁ আহক অসমত মাছ উৎপাদনৰ প্ৰত্যাহ্বানসমূহ গতিকে আহক আমি এই প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰোঁ এই ক্ষেত্ৰত আমি প্ৰথমে ক'ব লাগিব যে পুৰণিকলীয়া মাছ পালনৰ পদ্ধতি আমাৰ ৰাজ্য চৰকাৰৰ ফালৰ পৰাই হওক বা মীন মহাবিদ্যালয় আছে গতিকে এইসমূহে যথেষ্ট পৰিমাণে ট্ৰেইনিং দিয়ে অসমৰ জনসাধাৰণক যাতে মাছ সমূহ তেখেতসকলে বৈজ্ঞানিক পদ্ধতিত পালন কৰে কিন্তু ইয়াৰ পিছতো মাছ পালকসকলে পুৰণিকলীয়া পদ্ধতিৰে মাছৰ পালন কৰি আহিছে ইয়াৰ ফলত অসুবিধাটো কি হ'ল যে মাছৰ উৎপাদন যিমানখিনি হ'ব লাগিছিল মাছৰ উৎপাদন সিমানখিনি হোৱা নাই বা মাছৰ সাইজটো যিমান ডাঙৰ হ'ব লাগিছিল সিমান ডাঙৰ নহয় সৰু হৈ থাকিল গতিকে এনেকুৱা ধৰণৰ কিছুমান প্ৰত্যাহ্বান আছে গতিকে আমি যদি প্ৰপাৰ ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰোঁ তাহলে এই সমস্যাটো হয়তো সমাধান হ'ব ইয়াৰ পিছত আমি ক'ব পাৰো যে যধে মধে মাছ ধৰাৰ অভ্যাস আমি কি কৰো নৈ বিল জান জুৰিত যি মাছ আছে আমি কোনো ধৰণৰ নিয়ম নীতি নামানি যধে মধে আমি মাছবিলাক ধৰো তেতিয়া কি হয় মাছৰ যেটো সংখ্যা সেই সংখ্যাটো কমি যায় দিনক দিনে মাছৰ সংখ্যাটো কমি গৈছে আপোনালোকে চাওক আগতে বাৰিষা কালত যিবিলাক পথাৰত পথৰুৱা যিবিলাক মাছ আছিল আজিকালি সেই মাছৰ সংখ্যা বহুত পৰিমাণে কমি গৈছে বা নদী জান জুৰিবিলাকতো যিখিনি থলুৱা মাছ আগতে পোৱা গৈছিল আজিৰ পৰা 15 বছৰ 20 বছৰ আগত যিখিনি মাছ পোৱা গৈছিল আজিকালি তেনেকৈ পথৰুৱা মাছো নাই নদী জান জুৰিটো তেনেকুৱা ধৰণৰ মাছ আগতকৈ সংখ্যাত যথেষ্টখিনি কমিছে গতিকে এইটো হ'ল যধে মধে মাছ ধৰাৰ যেটো আমাৰ অভ্যাস এইটোৰ ফলতে মাছৰ জনসংখ্যা এনেকৈ হ্ৰাস পাব ধৰিছে ইয়াৰ পিছত আমি ক'ব খোজো যে অনিয়ন্ত্ৰিত নিৰ্মাণ কাৰ্য আপোনালোকে চাওক আজিকালি কি হৈছে সিটিবিলাক ইনক্ৰিজ হৈ আহি আছে আগতে যদি সিটিখনৰ কিবা এটা নিৰ্দিষ্ট পৰিমাণৰ এৰিয়া আছিল ইনক্ৰিজ হৈ আহি থকাৰ ফলত সেই সিটিবিলাকৰ দাঁতিকাষৰীয়া যিবিলাক অঞ্চলত বিল আছিল জান জুৰি ইত্যাদিবিলাক যিবিলাক আছিল ওচৰত সেইবিলাক কি হ'ল আমি পুতি কিনে তাত কি কৰোঁ নিৰ্মাণ কাৰ্য চলাওঁ
গতিকে আমি নিৰ্মাণ কাৰ্য চলাওঁ এইবিলাকত ইয়াৰ ফলত কি হ'ল যিটো মাছৰ যিটো বাসস্থান সেই বাসস্থানটো কমি আহিলে কমি অহাৰ ফলত মাছৰ সংখ্যাও হ্ৰাস পাব ধৰিলে গতিকে আমি ক'ব পাৰোঁ যে অনিয়ন্ত্ৰিত নিৰ্মাণ কাৰ্যও মাছৰ সংখ্যা কমাত যথেষ্ট পৰিমাণে সহায় কৰিছে ইয়াৰ উপৰিও আমি ক'ব পাৰোঁ যে সংৰক্ষণৰ অভাৱ আপোনালোকে জানে যে পুৰণা আজিৰ পৰা কেইবছৰমান আগতে যিবিলাক থলুৱা প্ৰজাতিৰ মাছ আছিল কিছু সংখ্যক মাছ এতিয়া আজিকালি পাবৰে নাই ইয়াৰ কাৰণ হ'ল সংৰক্ষণৰ অভাৱ আমি মাছৰ যিটো প্ৰজাতি সেইটো সংৰক্ষণ কৰাই নহ'ল গতিকে মাছৰ সেই প্ৰজাতিসমূহ এতিয়া বিলুপ্তিৰ পথত গতিকে সংৰক্ষণৰ অভাৱো হ'ল এটা মাছ উৎপাদনৰ প্ৰত্যাহ্বান বুলি ক'ব বিচাৰোঁ লাষ্টত ক'ব লাগিব প্ৰদূষণ আজিকালি কল কাৰখানাৰ পৰা ওলোৱা বিভিন্ন লেতেৰা বিষাক্ত পানী আমি কি কৰোঁ নদীলৈ বৈ আহে আৰু নৈ বিল জান ইত্যাদিৰ পানী দূষিত হয় আৰু দূষিত কৰাৰ ফলত তাত থকা মাছবিলাক মৃত্যুমুখত পৰে এনেদৰে মাছৰ জনসংখ্যা যথেষ্ট পৰিমাণে কমি আহিছে এতিয়া আহক আমি আলোচনা কৰোঁ অসমত মৎস্য পালন সম্পৰ্কীয় আইন কি আছে এই সম্পৰ্কে আলোচনা কৰোঁ এই ক্ষেত্ৰত আমি প্ৰথমে ক'ব লাগিব আসাম ফিচাৰী ৰুল 1953 এই ৰুলখনৰ মতে অসমত কণী লগা মাছ আমি ধৰিব নোৱাৰোঁ এই ক্ষেত্ৰত প্ৰতিবন্ধকতা আছে যে ৰৌ মিৰিকা গ্ৰাছ কাপ এই যিবিলাক মাছ আছে এই মাছবিলাকৰ যিটো কণী পৰা সময় এই সময়খিনিত যদি আমি কণী লগা মাছ ধৰোঁ তেতিয়াহ'লে এইটো আইনমতে এইটো দণ্ডনীয় হয় ইয়াৰ উপৰিও ৰৌ বাহু এইটো লিখাত ভুল হৈছে এইটো চিতল হ'ব লাগিছিল চিতল ইত্যাদি মাছ যদি 23 চেণ্টিমিটাৰতকৈ সৰু থাকে ঠিক আছে এই মাছবিলাক যদি এই মাছটোৰ দৈৰ্ঘ্যটো 23 চেণ্টিমিটাৰতকৈ যদি কম হয় তেতিয়া আগষ্ট মাহৰ পৰা অক্টোবৰ মাহৰ ভিতৰত আমি এই মাছখিনি আমি ধৰিব নোৱাৰোঁ যদিহে মাছখিনিৰ দৈৰ্ঘ্যটো 23 চেণ্টিমিটাৰতকৈ যদি কম হয় ইয়াৰ উপৰিও যিটো কম্পজিট ফিচিং হয় একেলগে এটা পুখুৰীতে আমি বিভিন্ন ধৰণৰ মাছ যিটো পালন কৰোঁ এইটো কম্পজিট ফিচিং ইয়াত যদি আমি থাই মাগুৰ মাছটো যদি পালন কৰোঁ তেতিয়াহ'লে সেইটো দণ্ডনীয় অপৰাধ কাৰণ থাই মাগুৰ মাছটো বাকীবিলাক মাছৰ লগত যদি আমি পোহোঁ তেতিয়াহ'লে সেই মাছটোৱে বাকীবিলাক মাছ খাই পেলাই গতিকে বাকীবিলাক মাছৰ সংখ্যাটো কমি যাব গতিকে এইটোৰ ওপৰতো এক নিষেধাজ্ঞা জাৰি কৰা আছে ইয়াৰ পিছৰ আইনখন হ'ল আসাম ফিছ চিড ৰুল 2010 এইখন হ'ল মানে মাছৰ পোনা সম্পৰ্কীয় দেশৰ ভিতৰতে প্ৰথম আইন এই ক্ষেত্ৰত এই আইনৰ জৰিয়তে কোৱা হৈছে যে মাছৰ পোনা উৎপাদনৰ লগত জড়িত সকলো পক্ষৰে পঞ্জীকৰণ বাধ্যতামূলক ইয়াৰ কাৰণ এইটোৱেই যে চাওক কোনো এটা মাছৰ যদি গুণাগুণ ভাল হ'ব লাগে তেতিয়াহ'লে তাৰ পোনাটোৰো গুণাগুণ ভাল হ'ব লাগিব যদিহে মাছৰ পোনাটোৰ গুণাগুণ ভাল হয় তেতিয়াহ'লে পোনাটোৱে ডাঙৰ হয় যেতিয়া এটা প্ৰকাণ্ড মাছ হ'ব তেতিয়াহ'লে সেই মাছটোৰো গুণাগুণ ভাল হ'ব চ' আমি মাছ পোহোঁতে সদায় ভাল পোনা যাতে আমি ব্যৱহাৰ কৰোঁ এই ক্ষেত্ৰত আমি গুৰুত্ব আৰোপ কৰিব লাগে আৰু এই আইনখনৰ জৰিয়তে এই কথাটোকে প্ৰতীয়মান হৈছে যে যিবিলাক মাছৰ পোনাৰ ব্যৱহাৰৰ লগত জড়িত পক্ষ আছে সেই সকলোৱে পঞ্জীয়ন কৰাটো বাধ্যতামূলক আৰু পঞ্জীয়ন কৰিলে তেখেতসকলে কেনেকুৱা ধৰণৰ মাছৰ পোনা বিক্ৰী কৰে এই ক্ষেত্ৰত চৰকাৰে এটা ট্ৰেকিং কৰিব পাৰিব এটা ট্ৰেক এটা ৰাখিব পাৰিব যে এই মাছৰ পোনাবিলাকৰ গুণাগুণ ভাল হয় নে বেয়া হয় এই কথাটো চৰকাৰে গম পাব এতিয়া আহক আমি চাওঁ সাম্প্ৰতিক সময়ত অসমত মাছ পালনৰ সম্ভাৱনীয়তা আৰু প্ৰয়োজনীয়তাসমূহ এতিয়া চাওক বৰ্তমান সময়ত লকডাউন হৈছে গতিকে লকডাউন হোৱাৰ ফলত যিবিলাক বহিৰাজ্যৰ পৰা আমাৰ অসমলৈ যিবিলাক মাছ আহিছে এই ক্ষেত্ৰতো নিশ্চয় বাধা আৰোপ কৰা হৈছে বা আগৰ দৰে যেনেকৈ আহিছিল ফ্ৰীলি মুভমেণ্ট হৈছিল আজিকালি হয়তো এই ট্ৰান্সপৰ্টেশ্যনটো ফ্ৰীলি হ'ব পৰা নাই গতিকে আমাৰ স্থানীয় মাছ পালকসকলে এই সুযোগটো যথেষ্ট পৰিমাণে গ্ৰহণ কৰাটো উচিত কাৰণ আমি যদি অসমখনৰ ভিতৰতে যথেষ্ট পৰিমাণৰ মাছ উৎপাদন কৰোঁ তেতিয়াহ'লে বহিৰাজ্যৰ পৰা আৰু মাছ আমদানি নকৰিলেও হ'ব আৰু অসমীয়া ৰাইজে উৎকৃষ্ট মানদণ্ডৰ মাছ ঘৰত বহিয়ে খাব পাৰিব গতিকে এইটো হ'ল এটা সম্ভাৱনীয়তা বুলি ক'ব খোজোঁ ইয়াৰ উপৰিও সংস্থাপনৰ ব্যৱস্থা আপোনালোকে জানে যে লকডাউনৰ ফলত বহিৰাজ্যত কাম কৰা বিভিন্ন ধৰণৰ লোক আকৌ নিজ ৰাজ্য অসমলৈ ঘূৰি আহিছে কিন্তু এতিয়া তেওঁলোক সংস্থাপনবিহীন গতিকে সংস্থাপনৰ এক উৎস হিচাপে আমি মাছ পালনটো বিচাৰৰ বিবেচনা কৰি চাব পাৰোঁ কাৰণ মাছ ব্যৱসায়টো এক যথেষ্ট লাভজনক ব্যৱসায় গতিকে মাছৰ ব্যৱসায় কৰি আমি যিবিলাক আমাৰ যুৱ সমাজ যিটো আছে বা বাহিৰৰ পৰা যিবিলাক ঘূৰি আহিছে মাইগ্ৰেণ্ট ৱৰ্কাৰ এইসকলে যদি এনেকুৱা মাছৰ ব্যৱসায়ত যোগদান কৰে তেতিয়াহ'লে হয়তো নিজকে ভাল ধৰণে অসমতে নিজকে সংস্থাপিত কৰিব পাৰিব ইয়াৰ পিছৰ পইণ্টটো হ'ল বজাৰ দখল হয় আমি জানো যে আমাৰ অসমৰ মাছৰ যিখন বজাৰ সেইখন বহিৰাগত বেপাৰীবিলাকৰে দপদপনি অত্যাধিক হয় গতিকে আমি
স্থানীয়ভাৱে যদি যথেষ্ট পৰিমাণে মাছ উৎপাদন কৰিব পাৰোঁ তেতিয়াহ'লে অসমৰ মাছৰ বজাৰখন আমি অসমীয়া স্থানীয় মাছ পালকসকলে বজাৰখন দখল কৰিব পাৰিব আৰু অকল অসমৰ বজাৰেই নহয় যদি আমি প্ৰচুৰ পৰিমাণে মাছ উৎপাদন কৰোঁ তেতিয়াহ'লে অতিৰিক্ত মাছখিনি আমি বহিৰাজ্যলৈ ৰপ্তানিও কৰিব পাৰোঁ যিয়ে আমাৰ চৰকাৰৰ ৰাজহ বৃদ্ধি কৰাত যথেষ্ট পৰিমাণে সহায় কৰিব আৰু ইয়াৰ লাষ্ট পইণ্টটোত মই এইটো কথাই কৈছোঁ যে যদিহে মাছ উৎপাদনত আমি স্বাৱলম্বী হওঁ তেতিয়াহ'লে মাছ ৰপ্তানি কৰি মাছৰ বজাৰবিলাক দখল কৰি আমি অসমৰ অৰ্থনৈতিক যি উন্নয়নত আমি এনেকৈ অৰিহণা যোগাব পাৰোঁ গতিকে আজিৰ এই আলোচনাটোত ইমানখিনি আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে কমেণ্ট কৰি জনাব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকক বহুত বহুত ধন্যবাদ